आं नोंसिना जोंनि गुबै सल'नि मुंखौ खोन्थासिगोन माइलेन्ड। আমাৰ আজি কৰ্মশালা হৈছিলে যোৱা 5 জুলাইৰ পৰা 27 জুলাইলৈকে। তাৰপিছত আমি ক্লজিং চেৰিমনিটো কিছুমান পিছুৱাই দি পেলাই আজি লোৱা হৈছে। আৰু কৰ্মশালাটো আছিলে আমাৰ একচুৱেলি লেৰ্গী থিয়েটাৰ গ্ৰুপ। আমি প্ৰতি বছৰে ছামাৰ ভেকেশ্যনত এটা কৰ্মশালা পাতি থাকোঁ আমি আমাৰ কাৰণে। এই বছৰে আমি 3খন ঠাইত ৱৰ্কশ্বপ পাতিছোঁ। এখন হ'ল আমি চিলড্ৰেন থিয়েটাৰ ৱৰ্কশ্বপ টেঙাপাৰা LP স্কুলত পাতিছিলোঁ। সেইখন অলৰেডি 22 তাৰিখত শেষ হৈ গ'ল। তাৰপিছত আমি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত যিটো স্কুলে গ্ৰীষ্মকালীন ৱৰ্কশ্বপ দিয়ে, সেইটো আমি দেৱগড় স্কুলত আমাকো আয়োজন কৰিব দিছে। সেইটো আমি 24 তাৰিখত ক্লজিং কৰিলোঁ। আজি আমাৰ ইয়াতে যিটো হৈ আছে লেৰ্গী থিয়েটাৰ গ্ৰুপৰ নিজৰ প্ৰাংগণতে আমাৰ মিনিষ্ট্ৰী অফ কালচাৰৰ ৰেপিটেৰী গ্ৰুপ হয় আমাৰ টিমটো লেৰ্গী থিয়েটাৰ গ্ৰুপ। তাৰে আমি গুৰু শিষ্য পৰম্পৰা বুলি কয় ৰেপিটেৰী গ্ৰুপ যিটো হয়, তাৰ দ্বাৰা আমি অলপ চেলাৰী পাওঁ আৰ্টিষ্টকেইটা। সেইটোৰ কাৰণে আমি বছৰি আমি এক্টিভিটিজ কৰি থাকিব লাগে। সেই হিচাপে আমাৰ ছামাৰ ভেকেশ্যনৰ ৱৰ্কশ্বপটো আমি সেই তাৰ অধীনতে কৰিছোঁ। তাৰমানে এক্সট্ৰাৰ কাৰণে এক্সট্ৰা চেংচনটো নহয়, কিন্তু আমি চেলাৰী পোৱা টিম হিচাপে আমি এক্টিভিটিজটো ৰানিং কৰি থাকিব লাগে। সেই হিচাপে আমি ইয়াতে প্ৰডাকশ্যন অৰিয়েণ্টেড ৰেচিডেঞ্চিয়েল থিয়েটাৰ ৱৰ্কশ্বপ অৰ্গেনাইজ কৰিছিলোঁ গোটেই 5 তাৰিখৰ পৰা 27 তাৰিখলৈ। ইয়াতে টিচাৰ হিচাপে উপস্থিত আছিলে আমাৰ ৰেপ্লিকা থিয়েটাৰ গ্ৰুপৰ মাননীয় ডিৰেক্টৰ ৰূপজ্যোতি মহন্ত আৰু সুদূৰ এই তামিলনাডুৰ পৰা অহা কুমাৰ চাও, এজন থিয়েটাৰ এক্টিভিষ্ট। কিবা বহুতে চাইকেল ইণ্ডিয়া জাৰ্ণিও কৰিছে। এবাৰ চাইকেলেৰে অসমত আহিও গৈছে। আগতে চাইকেল টুৰ কৰি পেলাই অসমৰ পৰা আহি গৈছে 2017-18। আমাৰ ইয়াতে আমি সৌভাগ্যৱান আমাৰ ইয়াতে আজি নাটকৰ ৱৰ্কশ্বপ টিচাৰ হিচাপে আছিলে। আৰু ইয়াতে দুজনৰে কুমাৰ চাওৰ সহযোগত ৰূপজ্যোতি মহন্ত ডাঙৰীয়াই আমাৰ এই যে ৱৰ্কশ্বপ ষ্টুডেণ্টসকলক লৈ পেলাই এটা প্ৰডাকশ্যনো কৰি ওলাইছে। আৰু ইয়াতে সকলো ৱৰ্কশ্বপ ষ্টুডেণ্টে পাৰফৰ্মেঞ্চ কৰিছে। জাষ্ট আমাৰ ছিনিয়ৰ আৰ্টিষ্ট দুজনমানে জাষ্ট এনে হেল্প কৰিছে অলপ, লগতে অন ষ্টেজ ওলাই পেলাই যাতে সহায় হৈ যায় সেই হিচাপে। আৰু এই ৱৰ্কশ্বপত এইটো যিটো ড্ৰামা তাতে বাংলাদেশীৰ আগ্ৰাসন, আমি কোনো ধৰ্মৰ বিৰুদ্ধে যোৱা নাই। আমাৰ বাংলাদেশীৰ আগ্ৰাসন কেনেকৈ সোমাইছে, বাংলাদেশী কেনেকৈ আমাৰ এৰিয়াত সোমাব চান্স পাই গৈছে, তাতে অলপ মানে টাচ কৰিব বিচাৰিছোঁ। আমি কিবা এটা ডাঙৰ এটা ফিল্ম বনাব নোৱাৰোঁ। আমি এনেকুৱা ডাঙৰ কিবা নহয়, আমি সৰু এটা নাট্য দল হিচাপে কমচে কম এটা নাটকটোতো কৰিব পাৰোঁ। তাৰ এটা কিবা মেছেজ দিব কাৰণে আমাৰ মানুহবোৰ যাতে সাৱধান হৈ যায়। তাৰ ওপৰতে এটি মাননীয় ৰূপজ্যোতি মহন্ত ডাঙৰীয়াই অলপ কিছুমান ক্লু দি পেলাই কেনেকৈ আমাৰ মানুহবোৰে নিজে লচৰ চপাই আনি পেলাই এতিয়া আমি নিজে বিপদত পৰিছোঁ, সেই বস্তুৱে আমি ইয়াতে প্ৰতিফলন কৰিব চেষ্টা কৰিছোঁ নাটকৰ থ্ৰুৱেদি। আৰু নাটকৰ নামটো ৰখা হৈছে মাইলেণ্ড, আৰু মোৰ ভূমি মাইলেণ্ড ৰখা হৈছে। আৰু ইয়াতে নতুন শিক্ষাৰ্থীসকলে শিকি পেলাই এতিয়া কৰিব চেষ্টা কৰিছে। কিছুমান ভুল কৰি থাকি যাব পাৰে, কিন্তু ষ্টুডেণ্ট হিচাপে বহুত ভালখিনি কৰিব চেষ্টা কৰিছে এখেতসকলে। আৰু বহুত ভাল নাটক কৰি ওলাইছে। কনচেপ্টটো বহুত ভাল, আপোনালোকে সেৱাকাৰী ভাল পাব। এইটোৱে পাৰ্টিচিপেণ্ট ষ্টুডেণ্ট বেছিভাগ এইবাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে আৰু চিৰাঙত আছে। এইখিনিয়ে আৰু এইবাৰ বেছি ষ্টুডেণ্ট হৈছে, 30+ ষ্টুডেণ্ট আছে তাতে। তাৰপিছত কিছুমানে লাষ্টত এই স্কুল কলেজ খোলাৰ কাৰণে লাষ্টত অলপ কমি গ'ল আৰু মানে। তাৰপিছত এতিয়া বহুত বেলেগ সময়ত আন সময়ত কোকৰাঝাৰত ইমান ইণ্টাৰেষ্টেড নহয় ৱৰ্কশ্বপৰ কাৰণে। যেতিয়া আজিলৈকে আমি ফিজ লোৱা নাই ৱৰ্কশ্বপ পাততে, তথাপিও কমচে কম মেক্সিমাম 20 জনৰ ওপৰত নহৈছিল আগতে, কিন্তু এইবাৰ মানে মোটামুটি 30+ হৈ গৈছে। এতিয়া আমি বহুত সুখী, অলপ ইচ্ছাটো আহিছে মানুহৰ। আৰু ষ্টুডেণ্ট আমি যিটো চিলড্ৰেন থিয়েটাৰ ৱৰ্কশ্বপ পাতিছিলোঁ তাতেও বহুতখিনি ষ্টুডেণ্ট হৈছে। আৰু ভৱিষ্যতে আমি আশা কৰোঁ তেনেকৈ আগবাঢ়ি যাব বুলি। আমি এইকাৰণে এইবাৰ আমাৰ শ্ব'টো ইয়াতে আমি আগতেও কৰিছোঁ যদিও, এইবাৰ আমি ঠিক আছে আনন্দ ক'তো নাযাই পেলাই আমাৰ নিজৰ প্ৰাংগণতে কৰোঁ, সৰু ঠাই যদিও সেইবুলি আমি ইয়াতে অৰ্গেনাইজ কৰিছোঁ। আমাৰ শ্ব'খন ইয়াতে ভালকৈ ষ্টেজ বনাব চেষ্টা কৰিছোঁ। আৰু ইয়াতে মই এতিয়াই জনাই থওঁ, আমাৰ মাননীয় BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া মৰম বুলি ক'ব লাগিব। এখেতে আমাৰ ইয়াতে এটা অডিটৰিয়াম চেংচন কৰিছে। 1 কোটি টকা এটা অডিটৰিয়াম চেংচন হৈছে। অলৰেডি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈ গ'ল, এইটো টেণ্ডাৰ প্ৰচেছত আছে। তাৰ কাৰণে মই BTR চৰকাৰলৈ বহুত ধন্যবাদ দিব বিচাৰোঁ।